প্ৰত্যেক বছৰে 1 অক্টোবৰ তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষতে ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস ৰূপে পালন কৰা হয়। ভাৰতবৰ্ষত এই দিৱসটো 1975 চনৰ পৰা পালন কৰি অহা হৈছে। এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে ভাৰতবৰ্ষৰ লগতে অসমতো স্বেচ্ছামূলক ৰক্তদান প্ৰক্ৰিয়া 100% সফল কৰা, যাতে ৰক্তৰ প্ৰয়োজন হোৱা প্ৰত্যেকজন ৰোগীয়ে পৰিশোধিত আৰু নিৰাপদ তেজ পাব পাৰে। এই দিৱস প্ৰতি বছৰে উদযাপন কৰাৰ আন এক উদ্দেশ্য হৈছে অসম তথা ভাৰতবৰ্ষৰ প্ৰতিটো ৰক্ত বেংকত পৰ্যাপ্ত পৰিমাণৰ পৰিশোধিত আৰু নিৰাপদ ৰক্ত মজুত ৰাখা, যাতে প্ৰয়োজনত আৰু বিশেষকৈ জৰুৰী সময়ত সকলোকে পৰিশোধিত তেজ যোগান ধৰিব পাৰি। স্বেচ্ছামূলক ৰক্তদান প্ৰক্ৰিয়াক এক গণ আন্দোলনৰ পৰ্যায়লৈ নিয়াৰ বাবে এই দিৱস পালনৰ তাৎপৰ্য নিহিত হৈ আছে। আজিৰ এই কোভিড মহামাৰীৰ সময়ত স্বেচ্ছামূলক ৰক্তদানৰ প্ৰয়োজনীয়তা অধিক প্ৰাসংগিক হৈ পৰিছে। এনে দুৰ্যোগৰ সময়ত স্বেচ্ছামূলক ৰক্তদাতাসকলে আমাৰ সমাজলৈ এক উল্লেখযোগ্য অৰিহণা যোগাই আহিছে। টিকাকৰণৰ কাৰ্যসূচীও হাতত লোৱা হৈছে। স্বেচ্ছামূলক ৰক্তদাতাসকলে কোভিড টিকাকৰণৰ আগতে আৰু টিকাকৰণৰ 14 দিন পিছত নিঃসংকোচে ৰক্তদান কৰিব পাৰে। ই সম্পূৰ্ণ নিৰাপদ। ৰক্তদান মহান দান। ইয়াৰ কোনো বিকল্প নাই। মোৰ বিনম্ৰ অনুৰোধ, আহক আমি সকলোৱে স্বেচ্ছামূলক ৰক্তদানৰ জৰিয়তে এক সুস্থ সমাজ গঢ়াত সহায় কৰোঁ। ধন্যবাদ।